হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আৰু এয়া মা, ভণ্টি আৰু মই ভোগেশ্বৰ মন্দিৰলৈ যাবলৈ ওলাইছোঁ। ভণ্টি মানে মোৰ মামাৰ ছোৱালী হয় আৰু আমাৰ বজালী জিলাৰ অন্তৰ্গত উজাননুৱা নামৰ এখন সৰু গাঁৱত এই ভোগেশ্বৰ মন্দিৰটো অৱস্থিত। আৰু এয়া আমি ভোগেশ্বৰ মন্দিৰৰ মেইন গেটখন আহি পালোঁ আৰু আহি ইয়াত দুজনীমান ছাবস্ক্ৰাইবাৰ লগ পালোঁ। মাত দিলে সিহঁতে, ভাল লাগিল সিহঁতক লগ পাই। আৰু এয়া সেৱা ল'বলৈ যাই আছোঁ। আমাৰ হিন্দু ধৰ্মৰ মানুহে মাঘ মাহটোক আচলতে গোটেই বছৰটোৰ ভিতৰতে এটা পবিত্ৰ ধৰ্ম মাহ বুলি গণ্য কৰে। আৰু এই মন্দিৰটো কিয় স্থাপিত হ'ল আপোনালোকে জানেনে? এই মাহৰে কোনো এটা পবিত্ৰ নিশা এই ভোগেশ্বৰ মহাপ্ৰভুৱে ভোগবাঞ্ছা কৰি সপোন যোগে তেওঁৰ মনৰ কথা পবিত্ৰ পুৰুষ এজনক কৈছিল। আৰু সেই পুৰুষজনৰ নাম হৈছে গয়াপানী শৰ্মা। আৰু সেই ভোগবাঞ্ছাৰে অৱতাৰ হোৱা বাবেই মহাপ্ৰভুৰ নামটো হ'ল ভোগেশ্বৰ। আৰু সেই কথাখিনি ইয়াত চিত্ৰ সহকাৰে অংকিত কৰা